Hello guys, নমস্কাৰ আসসালামু আলাইকুম আপোনালোক সকলোকে মোৰ চেনেল খানমছ কিচেনলৈ স্বাগতম জনাইছো আজি মই আপোনালোকৰ বাবে লৈ আহিছো এক নতুন ৰেচিপি ঈদ স্পেশাল মাংস বিৰিয়ানী আৰু ইয়াৰ বাবে লাগিব মই ইয়াত লৈ লৈছো হাফ কেজি চাউল বাসমতি চাউল এপিনে পিয়াজ লৈছো ঘিউ লৈছো অকনমান আদা পেষ্ট পুদিনা লৈ লৈছো এয়া তেজপাত কাজু কিশমিশ লং ইলাচি আৰু দালচিনি বিৰিয়ানী মই প্ৰেছাৰ কুকাৰত বনাম আৰু এয়া গৰম হৈ গৈছে ইয়াত মই ৰিফাইন দিছো তেলখিনি গৰম হোৱাৰ পিছত মই লো ফ্লেমত তেজপাত আৰু গৰম মছলাখিনি অকনমান ভাজি লম গৰম মছলাখিনি মই 1 মিনিট মান ভাজি লম তাৰ পিছত ইয়াত মই পিয়াজখিনি দি দিম এইখিনি মই ৰঙচুৱা হোৱালৈকে ভাজি থাকিম মই দুটা ডাঙৰ সাইজৰ পিয়াজ লৈ ওপৰখিনি ৰঙচুৱা হোৱাৰ পিছত মই ইয়াত আদা পেষ্টখিনি ঢালি দিছো এইখিনি মই 2 মিনিট মান ভালদৰে লৰাই থাকিম আদাখিনি মই মিডিয়াম ফ্লেমত ভাজাৰ পিছত এতিয়া মই চাউলখিনি দি দিছো চাউলখিনি মই 5 মিনিট মান মিডিয়াম ফ্লেমতে ভাজি লম 5 মিনিট মই চাউলখিনি এনেদৰে লৰাই থাকিম চাউলখিনি 5 মিনিট ভজাৰ পিছত এতিয়া মই ইয়াত পানী এড কৰিছো ইয়াত মই সোৱাদ অনুসৰি নিমখ দিছো আৰু কিশমিশ আৰু কাজু দিছো আপোনালোকে যদি বিচাৰে কিশমিশ আৰু কাজু নিদিলেও হ'ব অকনমান ঘিউ দি দিছো আৰু পুদিনা এইখিনি মই লৰাই দিয়াৰ পিছত ইয়াত মই মাংস এড কৰিম মাংসখিনি মই আগতে বনাই ৰাখিছিলো এতিয়া মই ইয়াত ঢাকনটো লগাই দিছো বিৰিয়ানীখিনি মই সিটি অহালৈকে ৰৈছিলো এতিয়া সিটি আহিছে গতিকে মই গেছ অফ কৰি দিছো এয়া মোৰ মাংস বিৰিয়ানী ৰেডি হৈ গল আপোনালোকে বিৰিয়ানীটো যিকোনো মাংসৰে বনাব পাৰিব সেইভাবে মই মাংস বিৰিয়ানী এনেদৰে বনাই দেখাইছো আপোনালোকে মোৰ ভিডিওটো চাই কেনে পালে যদি ভিডিওটো চাই ভাল পালে তেতিয়া হলে প্লিজ লাইক কমেন্ট শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব